ফ্ৰেণ্ডছ, আমাৰ ইয়াত অকল বৰষুণ 3 দিন ধৰি অকল বৰষুণে দি আছে। ৰ'দ দিলে ৰ'দ দিয়ে, বৰষুণ দিলে বৰষুণ দিয়ে, কি যে হৈছে। দিনলৈকে বৰষুণ থাকিব কোনো ঠিক নাই। বতৰ ৰ'দ দিলে ৰ'দ দি থাকে, বৰষুণ দিলে বৰষুণ দি থাকে। অসমৰ বতৰ ফালে ভালেই হৈছে, বৰষুণ দি থকাৰ কাৰণে গছ গছনিবিলাক ভালকৈ পানী পাইছে। এই চোক আমি পানী দিব লগা হোৱা নাই, সিহঁতে নিজে পানী পাই আছে। বৰষুণ দি থাকিলে এফালে ভালেই লাগিছে, গৰমটো অলপ কম হৈছে। নহ'লে ৰ'দ দিলেতো থাকিব নোৱাৰি, বৰষুণ দিলে ওলাই যাব নোৱাৰি, ৰ'দ দিলে থাকিব নোৱাৰি। সেয়াই বলক অলপ ওপৰলৈ যাওঁ, চটৰ ওপৰত গৈ কিনে অলপ কথা পাতিম। বলক বৰষুণত তিতি অলপ কথা পাতি ভাল লাগিব। বলক বৰষুণত তিতি এয়া চটৰ ওপৰত আহিলোঁ, চটৰ ওপৰত আহিছোঁ। বৰষুণটো এতিয়া অলপ কমিলে, সেইকাৰণে বাহিৰলৈ ওলাই আহিব পাৰিলোঁ। তথাপি দি আছে এটোপাল দুটোপালকৈ বৰষুণ। আমাৰ ইয়াত পানী হৈ গৈছে, পথাৰবোৰত পানী হৈ আছে। সেয়া দেখিছে চাগে, সেইফালে দেখিছে পানী হৈ আছে। পানী হৈ আছে, এফালেও হৈ আছে, দেখাইছোঁ। সেইফালেবোৰতো পানী হৈ আছে, কিন্তু ঘাঁহ উঠি আছে যে সেইকাৰণে ধৰিব পৰা নাই হৈ আছে। কিন্তু পানীটো চাৰিওফালে হৈ আছে। মাজতে গৰম পৰিছিলে, ইমান মানুহ থাকিব পৰা নাছিলোঁ। এতিয়া আকৌ বৰষুণ দি আছে। বৰষুণ পানীয়ে জীৱন মানুহৰ, কিন্তু এই পানী যদি বেছি হয় ইয়ে মৰণৰ কাৰণেও হয়। দেখিছে কেইদিনমানৰ আগত আমাৰ অসমৰ পৰিস্থিতি কি হৈ আছিলে। পানীখন চক আনিলে, এতিয়া এখন খুলি কিনে লাঠি দুটা লগাব লাগিব। লগোৱাৰ পিছতে হ'ব। জট লাগি আছে, এখন খুলিব লাগিব এইটো, তাৰপিছতে হ'ব। তাৰপিছত আপোনালোকক দেখাই আছোঁ বাৰু কেনেকৈ লগাওঁ। জালখনো পাতি দিয়া হৈ গ'ল। জাল পাতি মেলি গা চা ধুই এতিয়া আজৰি হ'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। শ্বেয়াৰ আৰু লাইক কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।